এভৰিৱান কি খবৰ আপোনালোকৰ ৰখা কৰিব গ'লে ভালে আছে আজি প্ৰেংক কল কৰিবলৈ যাই আছো জুবিন ব্লগছ আপোনালোকে চিনি পায় সো গাইস বলক দেৰি নকৰি প্ৰেংকটো আৰম্ভ কৰো কেনেকুৱা ৰিएक्शन পাও আপোনালোকে চাই থাকিব গাইস কলটো কৰিবলৈ একদম ৰেডি বলক গাইস কলটো কৰি চাও হেল্ল' हेलो ও জুবিন বৈশ্যদা হয়নে দাদা আপুনি অলপ ফ্ৰী আছে নেকি এটা কথা আছে মানে দাদা মানে দাদা এই আমি এখন সংস্কৃতি সন্ধিয়া খুলিছিলোঁ য'ত কি ফাংচন তাত এটা প্ৰব্লেম হ'ল মানে আমি আমাৰ গাঁৱৰ মানুহ চবে মানে জুবিন গাৰ্গক মাতিছিল আমি তাৰে কমিটিৰে মানুহ ক'লো আপোনাক ফোন মাৰি মই নলবাৰীৰ পৰা ক'লো নলবাৰী মুকলমুৱা নলবাৰী মুকলমুৱা হয় মানে জুবিন গাৰ্গক মাতিম বুলি ভাবিছিল মানে এনেকুৱা হ'ল যে কমিটিৰ আমি দুটা মানে আহিছোঁ থাকিলে সি আৰু মই মানে গোটেই পইচা শেষ কৰি দিলোঁ খাই পেলাই উৰি দিলোঁ মানে এতিয়া আমাৰ এনেকুৱা হৈছে কি জুবিন গাৰ্গক মাতিব লগা পইচাখিনি নহ'ল তাকে মানে ই আৰু মই এতিয়া এটা সিদ্ধান্ত ল'লোঁ যে আপোনাকে মাতো নেকি যিহেতু আপুনিও ডাঙৰ ইউটিউবাৰ আৰু চেলিব্ৰিটি আপুনি ডাঙৰ দিয়ক তাকে আমি মানুহ কিন্তু বহুত আছে কিন্তু পইচা তোলাত আমি দুজনে আছোঁ বাৰু মানে আজি তাৰিখটো মানে বেলেগ সেই নহয় মানে আজি দাদাকে লগতো তাৰপৰা নাম্বাৰটো লৈ পটকৈ আপোনাক কলটো কৰিলোঁ মানে আপুনি যদি নাহে ইয়াত মানে বহুত যত লাগিব মানে আমি গোটেইকেইটাকে ক'লোঁ না যে জুবিন গাৰ্গ আহিব এতিয়া যতটো অলপ সেনেকুৱা পোষ্টাৰ বনাহে আহিবা আপোনাক এনেই কিমান টাইমত আহিবা সেইটো ক'ব লাগিছিল অলপ ৰখিব নেকি পইচাৰ টেনশ্যনটো ল'ব নালাগে বাৰু আমি জুবিনত কৰি অলপ হয়তো কম দিম আপোনাক যিহেতু আমাৰ তাত নাই মানে এতিয়া পইচাটোতো অলপ মানে দুৰ্বল হৈ গ'লো এতিয়া মাটি দিতা চব মানুহ এতিয়া গানটো মাটিতে মাৰিব লাগিব মানে আপোনাক মাটিতে থিয় কৰি দিব লগা হ'ব এনে আৰু এনেকৈ কবি হেল্ল' দোস্তটো এনে আৰু সেই টাইপত অলপ আমাৰ গাঁৱৰ মানুহসকলেও চাই বাৰু আপোনাৰ ভিডিঅ'বোৰ মানে ইয়াত একো নহয় বাৰু এই যিহেতু মানুহবিলাকে ক'ব পাৰে না যে জুবিন গাৰ্গ নাহে গান মাৰিবা দিয়ক তেতিয়া আপুনি যদি কয় আপোনাৰ বাৰু একো নহয় আমি আহিছোঁতো আপুনি এনেকৈ ক'ম যে জুবিন গাৰ্গক ভায়েক আহিছে মানে জুবিন অহা নাই আপুনি কিবা এটা গান মাৰি দিলে হ'ল আৰু ভায়েক নাই মানে এনে দাদাক হাতৰ এনে কিবা এটা ভাইটি বুলি ক'লেও হ'ল আৰু মানে অলপ যত লাগি যাব না আজি মানে হুলস্থুল আমি তাত ডিজে বাজি আছে ফাংচনত এই আৰু মই এই পথৰৰ ফালে ওলাই আহিলোঁ অলপ মানে আপোনাক কলটো কৰিব এতিয়া অলপ সোনকালে আহিবা মানে ইয়াত ৰখি আছে না চব ডিজেত বাজি আছে মানে চব নাচি আছে এতিয়া আমাৰ দৌৰে এতিয়া ভয় লাগি আছে পুৰা তাতে এতিয়া আমি এতিয়া হা প্ৰগ্ৰেমটো আজিয়ে হ'ব চলি আছে মানে আমিতো দৈ চেজ হ'ম মানে দৈটো চেজ এতিয়া কৰিম কি এতিয়া দৈহে ভাবিছোঁ এতিয়া দৈৰে এনে হৈছে মঞ্চ বনাব দৈ এতিয়া থৈ ল'ব পাৰি দিব লগা হ'ল মাটি পাতি যে সেনেকুৱা নহয় বিজি টাইমতো অলপ উলিয়াই দিবা আৰু টাইম এনে 1 ঘণ্টা 2 ঘণ্টা থাকিলেও অলপ মানুহবিলাক শান্তি পাব আপোনাৰ নামটো দিম বুলি ভাবিছোঁ আৰু পোষ্টাৰখন আমি পঠাই দিছোঁ আৰু ইয়াত খানাপাৰাৰে এইখিনিত আমাৰ মুকলমুৱাৰ ফালে লাগিছিল মানে ইম্পৰ্টেণ্ট আছিল ভেৰি ইম্পৰ্টেণ্ট পইচাটো টেনশ্যন ল'ব নালাগে বাৰু দিম বাৰু পইচাটো আপুনি ভাবিব পাৰে যে ইয়াতে অলপ যিহেতু পইচাও না দৈ উৰি দিছে গোটাই পইচা ফুৰিব যায় ঘৰৰ পৰা হ'লেও আনি দিম আৰু আপোনাক
পইচাৰ কথা মানে এতিয়া আপুনি বচাব লাগিব এতিয়া ইয়াক আৰু মোক মানে বহুত যতত পৰিছোঁ এতিয়া ফাংচনত মানুহ ডেন্স কৰি আছে ভাবি আছে জুবিন গাৰ্গ আহিব বোলে চব এক্সাইটেড কিছুমানে বজাৰ কৰিব গৈছে ঘৰত নতুন চোলা পিন্ধি ডেন্স কৰিব এতিয়া আমি দৈ ভাবি আছোঁ এতিয়া ডেন্স কৰিব মানে দৈ এতিয়া খুব বেলেগত পলাব লগা পইচাও নোহোৱা গৈছে চব গোটাই শেষ কৰি দিছোঁ এতিয়া তাকে টেনশ্যন উঠিছে বোলে হাঁহি উঠিছে কি কৰিলোঁ দৈ ভুলটো কৰিলোঁ এতিয়া তাকে অলপ সেনে হেন হৈছে ঘৰৰ পৰা ঘৰত ক'লোঁ কওঁতে কৈছে তহঁতে যি হয় হৈ থাক এতিয়া আমাৰ ফালে যত্ন আনিবি তহঁতে মইতো আজি যাব নোৱাৰিম আপুনিয়ে বচাব লাগিব এতিয়াতো বেলেগ মানুহে নাই যাব নোৱাৰিম দিয়া তোমালোকৰ লগত মই অলপ পাছত কথা পাতিম নেকি মই মানে অলপমান কামত আছিলো অঁ হ'ব দিয়া তেনেহ'লে লগ পাম দিয়া অঁ লগ পাম দিয়া উফ গাইছ জুবিন দাক কলটো কৰিছে কৰি পেলাই কৈ দিয়া আৰু নহ'লে আৰু ৰাতি বেলেগ প্ৰব্লেম নহয় আমি দৈ ঘৰত বাগাত দি থাকিম এফালে আহি পেলাই ফাংচন চাই থাকিব ৰখি থাকিব কলটো কৰি ক'ব পাৰোঁ গাইছ হেল্ল' হেল্ল' অ' জুবিন দা মানে এইটো প্ৰেংক কল আছিল কল অঁ মানে আমি সৰু সুৰা ক্ৰিয়েটৰ হয় এতিয়া নতুন কৰি খুলিছোঁ এটা চেনেল আচ্ছা আচ্ছা মই তাকেতো ভাবিছো ৰবা এনেকেতো নকয় বাৰু কোনেও এনে আপোনাৰ ফ্ৰেণ্ডে বঢ়িয়া মানে আপোনাৰ ফেনে হয় আমি ডেইলি ভ্লগবিলাক চাই থাকোঁ আপোনাৰ বহুত ভাল লাগে আপোনাক এনে অসমত 2 নম্বৰী ডিম্পু বুলিয়ে কয় হয় হয় অঁ ক'ৰ পৰা ক'লা তোমালোকে আমি নলবাৰী মুকালমুৱা ছাইডৰ পৰা ক'লোঁ তাৰ পৰা ক'লা ন অঁ দিয়া বঢ়িয়া বঢ়িয়া ভাল লাগিল কথা পাতি অঁ কিবা অলপ কৈ দিয়া আৰু চেনেলটোৰ নাম কলা বগা বুলি আছে কি বুলি ক'লা চেনেলটোৰ নাম কলা আৰু বগা বুলি আছে কলা বগা এই কলা বগা চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি দিব যাতে খুব ধুনীয়া ধুনীয়া ভিডিঅ' বনাই যাব পাৰে আগলৈকে সকলোৱে ছাপোৰ্ট কৰিব থেংক ইউ দাদা ধন্যবাদ সকলোকে ৰাখিছোঁ দিয়া দাদা দিয়া মই কিবা অলপ কাম কৰি আছো হা অঁ দিয়া গাইজ বঢ়িয়া ৰেছপন্স দিছে মানিব লাগিব চ' আজিৰ ভিডিঅ'টো এইখিনি আছিল বাই বাই গাইজ বহুত ভাগৰ লাগিছে বহুত গৰম